নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে পিএছ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেল আৰু পিএছ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলৰ এইটো হ'ল ফাৰ্ষ্ট ব্লগ। আৰু ফাৰ্ষ্ট ব্লগত আমি এতিয়া আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত চৰ অঞ্চলত। এই আপোনালোকে দেখিবলৈ পাইছে। আৰু আজি আমি এইখন বাইকেৰে আমি ফুৰিবলৈ আহিছোঁ। নতুন বছৰত এইখন বাইকেৰে আমি ফুৰিবলৈ আহিছোঁ, কাৰণ আমাৰ মাজত হেভি বাইক নাই, আমি দুখীয়া মানুহ, আপোনালোকে জানেই। এইখন বাইকেৰে আমি আহিছোঁ চৰ অঞ্চল ফুৰিবলৈ। আহক আমি এতিয়া মনোমোহা দৃশ্য উপভোগ কৰোঁ। এই বালুৰ মাজত বাইকৰ চাকাখন সোমাই পৰিছে। এই মোৰ এইজনে হ'ল মোৰ ড্ৰাইভাৰ। ভাড়াত লৈ আহিছোঁ, মোৰো পইচা নাই, বাইকো নাই। এতিয়া আমি নদীৰ পাৰত যাম। নমস্কাৰ, আপোনালোকে চাই আছে পিএছ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেল আৰু এইটো আমাৰ নতুন এটা ব্লগ। নতুন মানে এইটোৱে আমাৰ এই চেনেলৰ প্ৰথম ব্লগ। আপোনালোকে চাই আছে ব্ৰহ্মপুত্ৰ চৰ অঞ্চল। এইটো চাওক, বালুৱে বালু। এই গাঁতত সোমাই গ'লোঁ। আহক এতিয়া আমি নদীৰ পাৰলৈ যাম। দেৰে নাৰে ঐ, মাছ ধৰিব নেকি? মাছ তামাম মাছ আছে তাতে। এই চাওক ব্ৰহ্মপুত্ৰ নদী, পানীয়ে নাই, পানী শুকাই গৈছে। ব্ৰহ্মপুত্ৰ পানী চাওক, চাৰিওফালে একো নাই, বালি আৰু পানী। এই মোৰ বন্ধুজনে গাঁত খান্দিয়ে আছে পানী ওলোৱাৰ কাৰণে। এইয়া পানী পৰি আছে আৰু একবাৰ। এইয়া চাওক, এইয়া পানী ওলাই আছে, পানী পৰি আছে, এইয়া পানী পৰি আছে চাওক। বালুৰ মাজত আমি পানী ওলালোঁ। এইয়া গাঁতখন চাওক, পানীটো দেখাই নাযায় মোবাইলত। পানী এইয়া শব্দ হৈ আছে। এইয়া পানী। লাইটখন লগাই দিলোঁ, নাই, তথাপি দেখাই নাপায়। এই অলপ দেখা পায়। মোবাইলৰ গাঁতত যাব ৰ। এতিয়া আমি পানীৰ মাজত গৈ আছোঁ। চাবি দে, মোবাইলখন পৰি গ'লে গেল আৰু। আমি এতিয়া পানীৰ মাজত যাই আছোঁ। পৰি গ'লে গেল আৰু, এনেই কিনিবা নাপাং, পইচা নিদিয়ে, পইচা নাই। ইচা মাছ, মিছা মাছ, যি মিছা মাছ আছে, ইয়াতে মিছা মাছ আছে। পানী তামাম কিন্তু। ইমান পানী বোলে,
পানী ইমান নালাগে নেজান পানী তামাম পানী 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 বুলি নালাগে না লা 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 ফিরে সা ভাল যেন এতিয়া আমি বালুৰ মাজত অলপ খেলিলোঁ এতিয়া গুচি যাম এইটো পাৰত এই আমার পিএস এন্টারটেইনমেন্ট চ্যানেলৰ মালিক পানীত নামি আছে থান প্লিজ লাইক শেয়ার কমেন্ট এন্ড সাবস্ক্রাইব মাই চ্যানেল এইটো আমাৰ নতুন ব্লগ আৰু নতুন ব্লগত আমি এতিয়া আহিছোঁ ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৰু আপোনালোকে চাই আছে ধুনীয়া ধুনীয়া মনোমোহা দৃশ্য এতিয়া আমি পানীৰ মাজত গৈ আছোঁ মই কেমেৰামেনক অনুৰোধ জনাম আগত হওক আৰু আমি এতিয়া নদীৰ মাজত যাম যাওঁতে নদীৰ মাজত ইমান পানী নাই এইখিনি পানী অলপমান পানী পানীত পৰি যাম নেকি আৰু পানীত এতিয়া আমি শ্ৰীমন্ত শংকৰদেৱে সাঁতুৰি পাৰ হৈছিল ব্ৰহ্মপুত্ৰ আৰু আমি খোজকাঢ়ি পাৰ হ'ম ইতিহাসত প্ৰথমবাৰ আমি খোজকাঢ়ি ব্ৰহ্মপুত্ৰ পাৰ হৈ আছো আৰু আমাৰ সেইফালে বাইকখন থৈ আহিছো অলপ অলপ দেখাই আছে কেমেৰাত ইমান হেৰি নকৰে কম দামী মোবাইল কম দামী মোবাইল পইচা পাতি নাই কম কেমেৰা কিনিব পৰা নাই মোবাইলৰ ভাল কেমেৰা থকা মোবাইলো কিনিব পৰা নাই আৰু আপোনালোকৰ কাৰণে বনাই আছো অলপমান আমি বেছি দূৰ যাব নোৱাৰিমেই পানী বহুত নাই ইফালদি পানী নাই তো ইফালদি পানী বেছি আছে ইফাল দিয়ক বহুত পানী ইফাল দিয়ক আৰু অলপখিনি আছে তেনেহ'লে আমি সিটো পাৰ পাই যাম ব্ৰহ্মপুত্ৰ নদীৰ এফাল পাৰ হ'ম আৰু আগত আৰু নদী আছে আপোনালোকে পোক কৰক এই তিনিটা মানে এটা গৈ আছে পানী পাৰ হৈ গুচি গেলে আমিয়ে যাব পৰা নাই আমি যাই আছো অলপ অলপ পানী অলপ অলপ বাঢ়ি আছে এইটো ফাইনেলি আমি পাৰ হৈ আহি গেলো সেইটো পাই গেলো এই সিফালে থৈ আহিছো কাপোৰ কানি আৰু বাইক থৈ আহিছো সিফালে আমি অলপ জুম কৰি দেখাই দি আছো দেখাই পোৱা নাযায় এই অলপ অলপ দেখা পায় আৰু ইফালে কাপোৰখিনি থৈ আহিছো আমাৰ পিএস এন্টাৰটেইনমেন্টৰ মালিক যাই কিনে পালে মই নাপালো পাম আৰু ফাইনালি আমি খোজকাঢ়ি ব্ৰহ্মপুত্ৰ নদী পাৰ হলো এতিয়া ফাইনালি আহি পালো আমি সেইটো পাৰ এইফালে সেইফালে আছে আমাৰ কাপোৰ কানি আৰু সিটা চাইডত গাড়ী আছে অলপমান দেখা পাই বম চম থাকবা পাৰি কাঠৰ মুৰাই এতিয়া আমি কাপোৰ কানি পিন্ধিম তাৰপিছত গুচি যাম এইয়া ফাইনেলি আমাৰ বাইকখন পালো এতিয়া আমি গুচি যাম মোবাইলতো চাৰ্জ নাই লাইক শ্বেয়াৰ কৰি দিব আৰু এই আমাৰ ড্ৰাইভাৰে গাড়ী ষ্টাৰ্ট দিছে পালৰ মাজত গাঁতৰ মাজত সোমাই গৈছে চাকা ঘূৰি আছে পুৰা তামাম গেল যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ভাল ভিডিঅ' পাবৰ কাৰণে
এইফালে মাছ মাৰিছে। যাওঁ, গুচি যাওঁ।